শ্বেইখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী যোৱা 5 জুলাই তাৰিখে প্ৰধানমন্ত্ৰী পদৰ পৰা পৰিত্যাগ কৰে আৰু দেশৰ পৰা পলায়ন কৰিবলগীয়া হয়। আচলতে বাংলাদেশত এনেকুৱা কি হৈ আছে যাৰ ফলত নেকি দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব লগা হ'ল আৰু লগতে পদত্যাগ কৰি দেশৰ পৰা পলায়ন কৰিবলগীয়া এক পৰিস্থিতি উদ্ভৱ হ'ল। যোৱা কিছুদিন ধৰি আমি বাংলাদেশৰ যি ছাত্ৰ আন্দোলন ষ্টুডেণ্ট মুভমেণ্টৰ কথা আমি সকলোৱে হয়তো শুনি আহিছোঁ, কাৰণ বাতৰি কাকত বা অন্যান্য মাধ্যমৰ জৰিয়তে আমি পাই আহিলোঁ যে তাত বাংলাদেশত পঢ়িবলৈ যোৱা বহুত ছাত্ৰ ছাত্ৰী আমাৰ অসমৰ লগতে ভাৰতৰ বহু ছাত্ৰ ছাত্ৰীয়ে পুনৰ ঘৰলৈ ঘূৰি আহিছে বা বাংলাদেশৰ এনেকুৱা এক অৱস্থাৰ সৃষ্টি হৈছে য'ত নেকি বিশ্ববিদ্যালয় বা স্কুল কলেজ বন্ধ হৈ গৈছে। তাত আন্দোলনৰ ফলস্বৰূপে বহুতো হিংসাত্মক কাৰ্য সংঘটিত হৈছে। তাৰ ফলস্বৰূপে বহুতো ছাত্ৰ ছাত্ৰী পুনৰ দেশলৈ বা ঘৰলৈ ঘূৰি আহিছিলে। গতিকে এই ছাত্ৰ আন্দোলন যি ছাত্ৰ আন্দোলন হৈছিলে বা মুভমেণ্ট হৈছিলে, এই আন্দোলনৰ কাৰণনো কি আছিলে, কিহৰ বাবে এই আন্দোলন হৈছিলে, য'ত নেকি দেশৰ প্ৰধানমন্ত্ৰীৰে পদত্যাগ কৰিব লগা হ'ল আৰু দেশ এৰি পলায়ন কৰি যাবলৈ হ'ল। গতিকে তাৰ ওপৰতে কিছু কথা আজি এই আড্ডাৰ ভিতৰত আমি কিছু তাৰে কথা পাতিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ তিনিআলি আড্ডাৰ আন এটা ভিডিঅ'লৈ। আজি এই আড্ডাৰ ভিডিঅ'ত আমি বাংলাদেশৰ যি সাম্প্ৰতিক সময়ৰ ঘটনা পৰিঘটনা বা যি পৰিস্থিতি হ'ল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী পদত্যাগ কৰি দেশ এৰি যাবলগীয়া হ'ল, এই আন্দোলন যি ছাত্ৰ আন্দোলন হয়, এই ছাত্ৰ আন্দোলন কিহৰ বাবে আৰম্ভ হৈছিলে আৰু কিয় এই ছাত্ৰ আন্দোলনে এনেকুৱা এটা ৰূপ পালেগৈ, তাৰ ওপৰতে কিছু কথা পাতিবলৈ আজি এই আড্ডাটোত আমি তাই কিছু কথা চেষ্টা কৰোঁ। বাংলাদেশৰ যি এই ছাত্ৰ আন্দোলন আছিল, এই ছাত্ৰ আন্দোলন বা ষ্টুডেণ্ট মুভমেণ্টৰ মূল কাৰণ আছিল ৰিজাৰ্ভেশ্যন। ৰিজাৰ্ভেশ্যন মানে সংৰক্ষণ। যেনেকৈ আমাৰ ভাৰতবৰ্ষত যেনেকৈ ST, SC, OBC কাৰণে যি সংৰক্ষণৰ ব্যৱস্থা আছে, আমাৰ ভাৰতবৰ্ষৰ যি সংৰক্ষণ হয় সেই জাতিগত বা যি জাতি যি পিছপৰা জাতি জনজাতিৰ ক্ষেত্ৰত বা বিভিন্ন যিবিলাক নেকি বহু আগৰ পৰাই কি হৈছে নিষ্পেষিত শোষিত হয়, তেওঁলোকৰ বাবে এই যি আৰক্ষণৰ বা সংৰক্ষণৰ ব্যৱস্থা ৰিজাৰ্ভেশ্যন ব্যৱস্থা কিন্তু বাংলাদেশৰ যি ৰিজাৰ্ভেশ্যন ছিষ্টেম, সেই ৰিজাৰ্ভেশ্যন কিহৰ ওপৰত আছিলে, ৰিজাৰ্ভেশ্যন মানে আছে যিটোৰ কাৰণে নেকি এই আন্দোলন হয়, সেইটো হৈছে কি ফ্ৰীডম ফাইটাৰ্ছ ৰিজাৰ্ভেশ্যন। মানে যিবিলাক স্বাধীনতা সংগ্ৰামী হয়, স্বাধীনতা সংগ্ৰামীসকলৰ কাৰণে 30% আসন সংৰক্ষণ, মানে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত 30% ৰিজাৰ্ভেশ্যন ব্যৱস্থা আছিল। গতিকে সেই ৰিজাৰ্ভেশ্যনৰ এগেইনষ্টতে বা সেই ৰিজাৰ্ভেশ্যনৰ ৰিফৰ্মছৰ কাৰণে বা সেই ৰিজাৰ্ভেশ্যনৰ বিৰোধিতা কৰি এই আন্দোলনৰ আৰম্ভ হৈছিল। আচলতে বাংলাদেশৰ যি এই ফ্ৰীডম ফাইটাৰ্ছৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ যি ব্যৱস্থা আছে, তাৰ কাৰণে আমি বাংলাদেশৰ যি স্বাধীনতা সংগ্ৰাম হয়, স্বাধীনতা সংগ্ৰামৰ কথা জানিব লাগিব। তাৰ কাৰণে আমি এতিয়া হিষ্ট্ৰী কিছু কথা আমি জানিব লাগিব। আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিল 1947 1947 চনত আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হৈছিল। এখন নতুন দেশ গঠন হৈছিল আৰু এখন দেশ গঠন হৈছিল, সেইখন আছিল পাকিস্তান। ভাৰত আৰু পাকিস্তান 1947 কি দুখন দেশ স্বাধীন হৈছিল, দুখন ৰাষ্ট্ৰ গঠন হৈছিল। ভাৰতৰ পৰাই ভাগ হৈ কি পাকিস্তানো এখন নতুন ৰাষ্ট্ৰ গঠন কৰিছিল, নতুন দেশ গঠন হৈছিল। আৰু বৰ্তমানৰ যি বাংলাদেশ, সেই বাংলাদেশখন স্বাধীনতা মানে প্ৰথম অৱস্থাত 1947 পাকিস্তানী আছিল। এই বৰ্তমানৰ বাংলাদেশখন কি পূব পাকিস্তান আৰু যিখনে বৰ্তমানৰ পাকিস্তান, সেইখন আছিলে কি পশ্চিম পাকিস্তান। সেই 1947 স্বাধীনতাৰ সময়ত এখনেই পাকিস্তান আছিল, মানে পাকিস্তান বুলি এখনেই আছিলে, কিন্তু নামটো বেলেগ পূব পাকিস্তান, আৰু দেশ হিচাপে এখনেই আছিলে পাকিস্তান। আৰু অংশ হিচাপে বৰ্তমান বাংলাদেশ আছিলে পূব পাকিস্তান আৰু এখন আছিলে পশ্চিম পাকিস্তান। আৰু সেই পূব পাকিস্তানখনে যিখন বৰ্তমানৰ বাংলাদেশ, সেইখনে 1971 যি স্বাধীনতা আন্দোলন হৈছিল বা তাৰ আগৰ সময়ছোৱাত স্বাধীনতাৰ বাবে যি আন্দোলন হৈছিল, তাৰ ফলশ্ৰুতিত 1971 স্বাধীনতা লাভ কৰিছিলে এখন নতুন দেশ হিচাপে, এখন পৃথক দেশ বাংলাদেশ হিচাপে তাত গঠন হৈছিল। আৰু এই বাংলাদেশ নতুন দেশ গঠন হোৱাৰ বহুতো কাৰণ আছে। তাৰপিছত এটা মূল কাৰণ আছিলে কি ভাষা। যিহেতুকে যিটো বৰ্তমানৰ বাংলাদেশ, সেই সময়ৰ পূব পাকিস্তান, তাত বসবাস বেছি সংখ্যক লোকে বাংলা ভাষী আছিল, মানে বঙালী ভাষা কৈছিল, বেংগালী ভাষা কৈছিল। আৰু যিটো পাকিস্তান বৰ্তমানৰ পাকিস্তান, তাত আছিলে কি উৰ্দু ভাষা। আৰু সামগ্ৰিকভাৱে যিখন পাকিস্তান হয়, তাৰ অফিচিয়েল ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিল উৰ্দু ভাষাই। গতিকে এই ভাষাজনিত সংঘাত আৰু কিছুমান আৰ্থসামাজিক কিছুমান বহুত কাৰণ আছে বাৰু, তাৰ ফলস্বৰূপে এই বাংলাদেশখন নতুন এখন ৰাষ্ট্ৰ গঠন হৈছিল 1971। আৰু এই স্বাধীনতা আন্দোলনৰ মূল গুৰি ধৰিছিল মুজিবুৰ ৰহমান। মুজিবুৰ ৰহমান হৈছে কোন? বৰ্তমানৰ প্ৰধানমন্ত্ৰী আছিলে শ্বেইখ হাছিনাৰ পিতৃ মুজিবুৰ ৰহমান। সেই মুজিবুৰ ৰহমান যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধী, ঠিক তেনেকৈ বংগবন্ধু বুলি কোৱা হয় মুজিবুৰ ৰহমান বাংলাদেশৰ বংগবন্ধু, বা বাংলাদেশৰ যেনেকৈ আমাৰ মহাত্মা গান্ধীৰ দৰে বাংলাদেশৰ ক্ষেত্ৰত কোন? মুজিবুৰ ৰহমান, মানে বৰ্তমান যি প্ৰধানমন্ত্ৰী আছিল শ্বেইখ হাছিনাৰ পিতৃ। যেনেকৈ আমাৰ ভাৰতবৰ্ষত টকা পইচাত যেনেকৈ মহাত্মা গান্ধীৰ ফটো আছে, ঠিক তেনেকৈ বাংলাদেশৰ টকা পইচাত মুজিবুৰ ৰহমানৰ ফটো আছে। আৰু আমি নিউজত দেখিছোঁ যে তেখেতৰ মূৰ্তি, যি মুজিবুৰ ৰহমানৰ মূৰ্তিবিলাক যিবিলাক আন্দোলনকাৰী হয়, তেওঁলোকে
সেই মূৰ্তিবিলাক ভাঙি দিয়া আমি দেখিবলৈ পাইছোঁ। গতিকে যি নহওক 1971 যেতিয়া 71 যেতিয়া কি হৈছিলে বাংলাদেশ স্বাধীনতা লাভ কৰিছিলে সেই স্বাধীনতা সংগ্ৰামত স্বাধীনতা আন্দোলন যেহেতুকে স্বাধীনতা লাভ কৰাৰ আগতে বহুত তাত স্বাধীনতাৰ কাৰণে যি সংগ্ৰাম হৈছিলে সেই সংগ্ৰামত বহু লোকৰ তাত ত্যাগ স্বীকাৰ কৰিবলৈ হৈছে, বহু লোক মৃত্যুমুখত স্বাধীনতা আন্দোলন বহু লোকৰ মৃত্যু হৈছিলে। গতিকে যিবিলাক ফ্ৰীডম ফাইটাৰ্ছ আছিলে বা স্বাধীনতা সংগ্ৰামী আছিলে তেওঁলোকৰ কাৰণে কি কৰিলে 30% চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিলে। গতিকে সেই 1971 স্বাধীনতা লাভ কৰা 72 সেই ব্যৱস্থা সংৰক্ষণৰ ব্যৱস্থা কৰে 30% যিবিলাক নেকি ফ্ৰীডম ফাইটাৰ্ছৰ কাৰণে যিবোৰ স্বাধীনতা সংগ্ৰামী আছে তেওঁলোকৰ কাৰণে 30% চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰে। আৰু সেই সংৰক্ষণৰ যি ব্যৱস্থা কৰিছিলে 1972 পিছত আৰু সেইটো পুনৰ সেইটো বঢ়াই দি 1997 কি কৰিলে 1997 কি কৰিলে সেইটো পুনৰ এক্সটেণ্ড কৰিলে, বঢ়াই দিছিলে যে কি যিবিলাক নেকি ফ্ৰীডম ফাইটাৰ্ছবিলাকৰ পুঁজি যিবিলাক পুত্ৰ আৰু যি তেওঁলোকৰ বাবেও সেই ফ্ৰীডম ফাইটাৰ্ছ ৰিজাৰ্ভেশ্যনত তেওঁলোকৰ অন্তৰ্ভুক্ত কৰিছিলে বা তেওঁলোকৰ সেইটো সংৰক্ষণৰ সেইটো পুনৰ আৰু বঢ়াই দিয়ে। আৰু এনেকৈ ঠিক তেনেকৈ বঢ়াই দি 2010 চনত কি কৰিলে পুনৰ যিবিলাক নেকি ফ্ৰীডম ফাইটাৰ্ছবিলাকৰ যিবিলাক নেকি স্বাধীনতা সংগ্ৰামী আছিলে তেওঁলোকৰ যিবিলাক নেকি যিবিলাক নাতি ডিচেণ্ডেণ্ট হয় তেওঁলোকৰ পৰিয়ালৰ ফ্ৰীডম ফাইটাৰ্ছবিলাকৰ পৰিয়ালৰ ব্যক্তিসকল মানে যিবিলাক নাতি পুতিলৈকে সেই ব্যৱস্থাটো ৰিজাৰ্ভেশ্যন ফ্ৰীডম ফাইটাৰ্ছ ৰিজাৰ্ভেশ্যন বুলি যিটো 30% আছে সেইটো পুনৰ বঢ়াই দিয়ে 2010 চনত। আৰু তেতিয়া সেই বঢ়াই দিওঁতে 2012-13 চনত এক আন্দোলন ইয়াৰ এগেইনষ্টত মানে ৰিজাৰ্ভেশ্যন এখন তেতিয়া এটা আন্দোলন হৈছিল, কিন্তু তেতিয়া ইমান ডাঙৰকৈ আন্দোলন হোৱা নাছিল। তাৰপিছত 2018 চনৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশ সাধাৰণ ছাত্ৰ অধিকাৰ সংৰক্ষণ পৰিষদে যিটো কোটা ছিষ্টেম হয় ৰিজাৰ্ভেশ্যন যিটো কোটা চিষ্টেম সেই ছিষ্টেমটো উঠাই দিয়াৰ বাবে দাবী কৰিছিলে। আৰু তাৰ ফলস্বৰূপে তেতিয়া সেই দাবীৰ ফলত বহুতো ধৰণৰ তাত যেতিয়া আন্দোলন হৈছিলে, বহুতো সংঘৰ্ষ হৈছিলে মানে দুই পক্ষৰ মাজত যিবিলাক নেকি এই সংৰক্ষণ যি ৰিজাৰ্ভেশ্যনৰ সপক্ষে তাত যিহেতু কিছুমান তাত সপক্ষীয় ব্যক্তি আছিলে আৰু যিবিলাক নেকি বিপক্ষে আছিলে মানে যিবিলাক এই ৰিজাৰ্ভেশ্যন ফ্ৰীডম ফাইটাৰ্ছৰ নাতি পুতিলৈকে যি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিছিলে তাৰ বিপক্ষে তেওঁলোকে কি তাত মাত মাতিছিলে। তাৰপিছত এই সংঘৰ্ষৰ সূত্ৰপাত হৈছিলে আৰু এই সংঘৰ্ষৰ সূত্ৰপাত যেতিয়া এনেকৈ চৰকাৰৰ প্ৰেছাৰ আহি পৰে যে কি ইমান ৰিজাৰ্ভেশ্যন নাতি পুতিলে কিয় দিব লাগে বুলি এনেকৈ মানে তাত যেতিয়া চৰকাৰৰ ওপৰত প্ৰেছাৰ আহে তেতিয়া 2018 চনৰ অক্টোবৰ মাহত কি এখন চাৰ্কুলাৰ ওলায় আৰু চাৰ্কুলাৰত কোৱা হয় যে যিবিলাক ফাৰ্ষ্ট ক্লাছ আৰু ছেকেণ্ড ক্লাছ যিবিলাক চাকৰি আছে তাৰ ক্ষেত্ৰত যি ফ্ৰীডম ফাইটাৰ্ছবিলাকৰ যি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে সেইটো উঠাই দিয়া হ'ব। 2018 চনৰ অক্টোবৰ মাহত এইটো কৰে যে কি যিবিলাক নেকি কি আছিলে ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ চাকৰিৰ ক্ষেত্ৰত এই ৰিজাৰ্ভেশ্যন উঠাই দিয়ে। কিন্তু পুনৰ 2021 চনত যিবিলাক নেকি ফ্ৰীডম ফাইটাৰ্ছ পৰিয়ালৰ ফ্ৰীডম ফেমিলিৰ মানে কেইজন 7জন সদস্যই কি কৰে যে এইখন চৰকাৰী চাৰ্কুলাৰ উঠাইছিলে ৰিজাৰ্ভেশ্যনৰ এগেইনষ্টত মানে এই যে চাৰ্কুলাৰখন ওলাইছে ৰিজাৰ্ভেশ্যন নথকাৰ কাৰণে নকৰিবৰ কাৰণে সেই চাৰ্কুলাৰত এগেইনষ্টত এখন পেটিশ্যন দাখিল কৰে বাংলাদেশৰ হাইকোৰ্টত এখন পেটিশ্যন দাখিল কৰে। আৰু সেই পেটিশ্যনখনৰ ৰায় শুনানি বা যিটো নেকি ডিক্লেৰেশ্যন হয় সেই পেটিশ্যনখন 2021 চনত যে যি পেটিশ্যন আছিলে ৰিজাৰ্ভেশ্যনৰ যি চাৰ্কুলাৰ আছিলে এগেইনষ্টত সেই চাৰ্কুলাৰখনৰ এগেইনষ্টত যি পেটিশ্যন সেইখনৰ ৰায় 5 জুন এই 2024 চনৰ যোৱা মাহৰ মানে 5 জুন তাৰিখে তাৰ ৰায় দিয়ে আৰু কয় যে কি যিখন চৰকাৰী চাৰ্কুলাৰ ওলাইছিলে ৰিজাৰ্ভেশ্যনৰ এগেইনষ্টত সেইখন ইলিগেল হয়। সেইখন মানে যিটো ৰিজাৰ্ভেশ্যন হয় সেই ৰিজাৰ্ভেশ্যন ফ্ৰীডম ফাইটাৰ্ছৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে সেইটো বাহাল থাকিব লাগে, যিখন চাৰ্কুলাৰ আছে সেইখন ইলিগেল হয় বুলি বাংলাদেশ হাইকোৰ্টে ৰায় দিয়ে। আৰু তাৰ পিছৰ পৰাই যিটো বৰ্তমান নেকি ছাত্ৰ আন্দোলন হৈছিলে সেই ছাত্ৰ আন্দোলনটো তাৰ পৰাই আৰু তেতিয়াৰ পৰাই এই আন্দোলনটো আৰম্ভ হয় মানে ৰিজাৰ্ভেশ্যনৰ এগেইনষ্টত যিটো ফ্ৰীডম ফাইটাৰ্ছৰ কাৰণে যি ৰিজাৰ্ভেশ্যন আছিলে নাতি পুতিলৈকে সেই তাৰ বিৰোধিতা কৰি এই আন্দোলনৰ আৰম্ভ হৈছিলে। আৰু এই আন্দোলন যিহেতু ছাত্ৰ আন্দোলন হিচাপে হয়তো সেই সময়ত তেতিয়া কৰ্মস্থানত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ইমান গুৰুত্ব প্ৰদান কৰা নাছিলে। আৰু তাৰপিছতে যেতিয়া নেকি চীন ভ্ৰমণত তাৰ আন্দোলনৰ সময়তে শ্বেখ হাছিনাই চীন ভ্ৰমণৰ কাৰণে গৈছিলে। চীন ভ্ৰমণৰ পৰা ঘূৰি আহি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এখন সংবাদমেলত এটা মন্তব্য দিছিলে যে কি যদিহে যিবিলাক ফ্ৰীডম ফাইটাৰ্ছবিলাকৰ সদস্যবিলাকে বা ফ্ৰীডম ফাইটাৰ পৰিয়ালে যদি ৰিজাৰ্ভেশ্যন নাপায় তেতিয়াহ'লে কোনে পাব, ৰাজাকাৰবিলাকে পাব নেকি এনেকুৱা ধৰণৰ এক মন্তব্য কৰিছিলে। আৰু যেতিয়া নেকি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৰাজাকাৰ বুলি কয় আন্দোলনকাৰীসকলক মানে এক প্ৰকাৰ ৰাজাকাৰ বুলি ক'ব বিচাৰিছিলে। ৰাজাকাৰ বুলি কোৱা হয় তেওঁলোকে বেছি আৰু
বিদ্ৰোহী হৈ উঠে, যিবিলাক আন্দোলনকাৰী হয় তেওঁলোকে বেছি বিদ্ৰোহী হৈ উঠে। ৰাজাকাৰ বুলি ক'লে ৰাজাকাৰ হৈছিলে সেইবিলাক যিবিলাক নেকি যেতিয়া নেকি বাংলাদেশৰ স্বাধীন হৈছিলে, যেতিয়া আন্দোলন স্বাধীন হৈছিল সেই সময়ত এই ৰাজাকাৰবিলাকে কি পাকিস্তানক সমৰ্থন কৰিছিলে। বাংলাদেশৰ যি স্বাধীনতা সেই স্বাধীনতাৰ বিৰুদ্ধে গৈ মেলি বাংলাদেশৰ স্বাধীনতাৰ বিৰুদ্ধে গৈ মেলি পাকিস্তানক সেই সময়ত ৰাজাকাৰবিলাকে সমৰ্থন কৰিছিলে। গতিকে ৰাজাকাৰ বুলি এক প্ৰকাৰ দেশদ্ৰোহী বুজায়। গতিকে এনেকৈ কোৱাৰ কাৰণে তেওঁলোক ছাত্ৰ যি আন্দোলনকাৰী তেওঁলোকে বেছি বিদ্ৰোহী হৈ বিক্ষোভ প্ৰদৰ্শন কৰি বেছিকৈ আন্দোলনকাৰী হৈ বেছি খঙাল হৈ পৰিছিলে। আৰু এনেকৈ আন্দোলন কৰি বহু ক্ষেত্ৰত কি বহুত হিংসাত্মক হৈ পৰে, বহুত মানে তাত সেইকাৰণে বহুত আন্দোলনকাৰী মৃত্যু হয়। গতিকে এনেকৈ আন্দোলনৰ এইটো বেছি হিংসাত্মক অৱস্থালৈ গুচি গৈ আছে। তাৰপিছতে 21 তাৰিখে সুপ্ৰিম কোৰ্টে ৰায় দিয়ে যে যিটো ৰিজাৰ্ভেশ্যন ছিষ্টেম আছে ৰিজাৰ্ভেশ্যনটো সম্পূৰ্ণ মানে উঠাই দিয়ে। ৰিজাৰ্ভেশ্যন ছিষ্টেমটো যি পুৰণা ৰিজাৰ্ভেশ্যন ছিষ্টেম হয় সেইটো উঠাই দিয়ে আৰু কি কৰে মাত্ৰ 7% ৰিজাৰ্ভেশ্যন থাকিব, তাত 5% যিবিলাক ফ্ৰীডম ফাইটাৰ্ছৰ কাৰণে 5% আৰু বাকী 2% যিবিলাক এথনিক মাইনৰিটি আছে, মহিলাৰ কাৰণে হওক বা ফিজিকেলি ডিছেবল ব্যক্তি বা সেইবিলাকৰ কাৰণে 2% আৰু এইফালে যিবিলাক নেকি ফ্ৰীডম ফাইটাৰ্ছৰ কাৰণে তাৰ কাৰণে 5% ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰা হ'ব বুলি সুপ্ৰিম কোৰ্টে তাত ৰায় দিয়ে। আৰু এই ৰায় দিয়াৰ পিছতে আন্দোলনকাৰীসকলে মোটামুটি যিহেতুকে তেওঁলোকৰ দাবী এইটোৱে আছিলে যে কি যিখন ৰিজাৰ্ভেশ্যন ছিষ্টেম আছে ফ্ৰীডম ফাইটাৰ্ছৰ কাৰণে তেওঁলোকৰ যি ৰিজাৰ্ভেশ্যন ছিষ্টেম সেই ফৰ্ম সংশোধন হওক বা সেইটো উঠাই লওক তাই দাবী আছিলে। গতিকে আন্দোলনে তাৰপিছতে আন্দোলনৰ পৰিমাণ যিটো তীব্ৰতৰ হয় সেইটো কমি যায়। তাৰপিছতে কি হ'ল যিহেতুকে যিবিলাক আন্দোলনকাৰী আছিলে তেওঁ বহুতকে কি কৰে পুলিচে আটক কৰি ৰাখিছিলে। গতিকে বহু আন্দোলনকাৰীৰ মৃত্যু হ'ল। গতিকে তাৰ ফলস্বৰূপে 27 জুলাই তাৰিখে পুনৰ এক আন্দোলন মানে এই আন্দোলন পুনৰ আৰম্ভ হয়। সেই আন্দোলন কি 9টা পইণ্ট দাবী লৈ মেলি পুনৰ আন্দোলন আৰম্ভ হয়। তাৰ সেই দাবীবোৰ আছিলে কি যিবিলাক নেকি আন্দোলনকাৰী আটক কৰা হৈছে তেওঁলোকক মোকলাই দিব লাগে। তাৰপিছত যিবিলাক মৃত্যু হ'ল আন্দোলনৰ সময়ত আন্দোলনকাৰী মৃত্যু হ'ল তেওঁলোকৰ দোষী উচিত শাস্তি বিহিবলৈ বিচাৰ হ'বলগীয়া উচিত শাস্তি প্ৰদান কৰিব লাগে। তাৰপিছত স্কুল কলেজ যিবিলাক বন্ধ হৈ আছে সেইবিলাক খুলিবলৈ এনেকৈ 9টা পইণ্ট লৈ কি কৰিলে পুনৰ আন্দোলন আৰম্ভ কৰিলে। আৰু এইদৰে 27 তাৰিখে পুনৰ সেই আন্দোলন আৰম্ভ হৈ আন্দোলনৰ তীব্ৰতৰ হ'বলৈ ধৰিলে। 9 দফীয়া আন্দোলন 9টা দাবী সম্বলিত যি আন্দোলন আৰম্ভ হৈছিলে সেই আন্দোলন পুনৰ বেছিকৈ বাঢ়ি যাবলৈ ধৰিলে। আৰু ইয়াত বহু ধৰণৰ কনস্পিৰেচি থিয়ৰী কথা কোৱা যায়। ইয়াত বহিৰাষ্ট্ৰৰ বিভিন্ন ধৰণৰ USA বহুত হাত আছে বা কিছুমানে পাকিস্তানৰ কিছুমানে চাইনাৰ হাত আছে। এনেকৈ বিদেশী শক্তি এই আন্দোলনত সোমাই আছিলে। এনেকৈ ধৰণৰ বিভিন্ন মন্তব্য বিভিন্ন ধৰণে কৰিব বিচাৰে। হয়তো এইবিলাক সঁচাও হ'ব পাৰে। বাৰু যি কি নহওক তাৰপিছতে কি হ'ল এনেকৈ আন্দোলনকাৰীসকলৰ যি দাবী আছে সেই দাবী এটা সময়ত গৈ মেলি একচুৱেলি ভাৰতীয় চৰকাৰ এটা ডিক্টেটৰ হিচাপে তাত মানে বহুতে ভাবিবলৈ লৈছে শ্বেখ হাছিনাক। তাৰপিছতে এই 9 দফীয়া যি দাবী হয় 9টা দাবী সম্বলিত যি দাবী হয় সেইটো গৈ মেলি এটা সময়ত কি কৰে 4 তাৰিখে প্ৰধানমন্ত্ৰী মানে ৰিজাইন বিচাৰি তেওঁলোকে আন্দোলনকাৰীসকলে প্ৰতিবাদ কৰিবলৈ শ্লোগান দিবলৈ ৰাস্তাত মানে ওলাই আহে। হাজাৰ লোক প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ বিচাৰি মানে তাত ৰাস্তাত ওলাই আহে, ৰাজপথলৈ ওলাই আহে। আৰু তেতিয়া সেই 4 তাৰিখেও বহুত মানে দুই পক্ষৰ মাজত বিশেষকৈ আৱামী লীগ যিহেতুকে শ্বেখ হাছিনাৰ পক্ষৰ যি আৱামী লীগৰ ছাত্ৰ সংগঠনো আছে লগতে আন্দোলনকাৰী আছে তেওঁলোকৰ মাজত পুনৰ সংঘৰ্ষ হয়। এই সংঘৰ্ষত প্ৰায় 100তকৈ বেছি আন্দোলনকাৰী বা এনেকুৱা আন্দোলনকাৰী মৃত্যু হোৱা বুলি কোৱা হয়। তাৰপিছতে 14জনকৈ পুলিচক আন্দোলনকাৰীয়ে মাৰি হত্যা কৰিলে। এনেকৈ আন্দোলন মানে 4 তাৰিখে বেছি তীব্ৰতৰ হৈ যায়। তাৰপিছতে 5 আগষ্ট তাৰিখে মানে গোটেই যিবিলাক আন্দোলনকাৰী তেওঁলোকে ঠিক কৰে যে আমি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা বাসগৃহলৈ যিটো নেকি গণভৱন হৈ তালৈ যোৱা ঠিক কৰে তেওঁলোকে। আৰু সেইখন যদিও কাৰ্ফিউ আছিলে সমগ্ৰ দেশতে কাৰ্ফিউ আছিলে তৎসত্ত্বেও গোটেই আন্দোলনকাৰীসকলে গৈ মেলি প্ৰধানমন্ত্ৰী মানে বাসগৃহলৈ ৰাওনা হয়। আৰু সেই অৱস্থাৰ সেই চিটুৱেশ্যনৰ গম পায় তেতিয়া চিফ আৰ্মি চিফে তেওঁ শ্বেখ হাছিনাক তাৰ পৰা ৰিজাইন দিয়ে। তাৰপিছতে তাৰ পৰা পলায়ন কৰে সেই ভাৰতৰ কি হিণ্ডন এয়াৰপৰ্টত অৱতৰণ কৰাৰ কথা আমি বাতৰিত গম পাইছোঁ। আৰু এটা কথা শ্বেখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী যে দেশৰ পৰা পলায়ন কৰি বাসগৃহৰ পৰা বা দেশৰ পৰা পলায়ন কৰি আহিবলৈ হ'ল তাৰ আৰু এটা কাৰণ আছে বুলি কোৱা হয়। যিহেতুকে যেতিয়া নেকি মুজিবুৰ ৰহমান শ্বেখ হাছিনাৰ পিতৃ যিহেতুকে মুজিবুৰ ৰহমান 97ত স্বাধীনতা সংগ্ৰাম বাংলাদেশ স্বাধীনতা আন্দোলনৰ বা বাংলাদেশত স্বাধীনতা লাভ দিয়াৰ ক্ষেত্ৰত এক প্ৰধান ভূমিকা আছিল। তেওঁ মানে ব্যক্তি আছিল। গতিকে তেখেতক কিন্তু 1975ত বাংলাদেশৰ আৰ্মীয়ে গোটেই সপৰিয়ালে তেওঁলোক গুলীয়াই হত্যা কৰিছিলে। আমাৰ বাংলাদেশৰ আৰ্মীয়ে গোটেই মানে 75 12জনে গোটেই পৰিয়ালৰ 12জনে 14জন সদস্যক একেলগে গুলীয়াই হত্যা কৰিছিলে। কিন্তু এই শ্বেখ হাছিনা আৰু তেওঁৰ ভনীয়েক
বিদেশত যে জাৰ্মানীত পঢ়ি থকাৰ সময়ত পঢ়ি আছিলে কাৰণে শেখ হাছিনা সেই সময়ত বাছি গৈছিলে, নহ'লে গোটেই পৰিয়ালকে হত্যা কৰিছিল। গতিকে সেই ভয় হয়তো, আৰু বৰ্তমান যি গণভিক্ষোভ বা গণ আন্দোলনৰ সময়ত কি হয় কোনো ক'ব নোৱাৰে, সেইকাৰণে শেখ হাছিনাই দেশৰ পৰা পলায়ন কৰি বিদেশত বেলেগত মানে আশ্ৰয় ল'বলগীয়া হ'ল। গতিকে বাংলাদেশৰ যি বৰ্তমান সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত কিছু কথা পাতিবলৈ আজি আড্ডাত আমি চেষ্টা কৰিলোঁ। আড্ডা বহুখিনি ৰৈ যাব পাৰে, বহুত থাকি যাব পাৰে। গতিকে আপোনালোকে নিশ্চয়কৈ যে আড্ডাৰ ভিডিঅ' হয়, গতিকে আপোনালোকে নিশ্চয়কৈ আপোনালোকৰ মন্তব্য কমেণ্ট কৰিব। ধন্যবাদ।